মিতালীয়ে তাৰ ওচৰতে পৰিছে আকৌ কৰিশ্মা আকৌ ওচৰ পাইছে পাব এবাৰ ধৰিবলৈ মাতি নাই এবাৰ মিতালী কিন্তু ওচৰ পাব ধৰিলে নোৱাৰিলে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে টেকনিক কৰিছে হাঁহটো ধৰিবলৈ কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাই এই কৰিশ্মা কিন্তু পাব নোৱাৰিলে কৰিশ্মা হাতৰ পৰা হাঁহ ওলাই ল'ব নোৱাৰিছে বিপৰীত দিশত গুচি গৈছে মিতালী মৌচুমে কিন্তু দুইখনকে মাজত হাঁহ ধৰিলে নোৱাৰিলে এইবাৰ কিন্তু সঠিক দিশত আগবাঢ়িছে কৰিশ্মা প্ৰায় ওচৰ পাব হৈছে যথেষ্ট মানে তেখেতৰ কৌশল অৱলম্বন কৰিছে মানে হাতত ধৰিবৰ কাৰণে ধৰিলে মিতালীয়ে কিন্তু ধৰিব নোৱাৰিছে নাই নোৱাৰিলে নৰাতহে ধৰিছেগৈ এয়া যথেষ্ট কষ্ট কৰিছে তেওঁলোকে কিন্তু দেখা গৈছে যুৱকসকলতকৈ কিন্তু যুৱতী আকৌ যথেষ্ট মানে কৌশল অৱলম্বন কৰিছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু তেখেতলোকৰ কৌশলত মানে যথেষ্ট উন্নত দেখা গৈছে কিন্তু ধৰিবলৈ সক্ষম সহজ হৈছে কিন্তু সময় বিশেষ নাই তেওঁলোকে আৰু কেইছেকেণ্ড 20 ছেকেণ্ডৰ সময় আছে 20 ছেকেণ্ডৰ ভিতৰতে তেওঁলোকে হাতত ধৰিব লাগিব এয়া তেখেতে যথেষ্ট কৌশলসমূহ অৱলম্বন কৰিছে তেওঁলোকে খোজ কাঢ়িছে যথেষ্ট মানে কৌশল অৱলম্বন কৰিছে কিন্তু এইবাৰ ধৰিলে নাই নোৱাৰিলে গুচি গ'ল 2 ছেকেণ্ড নোৱাৰিলে পায়ো যথেষ্ট কষ্ট কৰি তেওঁলোকে ধন্যবাদ জনাইছো